Hi guys, welcome to my channel. So আজি মই আপোনালোকক ঘৰতে কেনেদৰে ক্লিন আপ কৰিব পাৰিব মই হেতু দেখুৱাম। আসলতে মই বহুত দিন ক্লিন আপ কৰাও নাছিলো, স্ক্ৰাব কৰা নাছিলো। সো আজি ভাবিলো কিয়নো মই স্ক্ৰাব কৰো আৰু স্ক্ৰাব কৰাৰ লগতে মই ভাবিলো ভিডিঅ'টাই বনাই লওঁ, একেলগে দুটা কাম হৈ যাব। সো মই আজি ক্লিন আপৰ বাবে মই লৈছো এইকেইটা বস্তু লৈছো, ফেস ওয়াশ লৈছো, স্ক্ৰাব লৈছো, ফেস পেক লৈছো, টোনাৰ লৈছো আৰু ময়শ্চাৰাইজাৰ লৈছো। সো বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো, কেনেদৰে মই ক্লিন আপ কৰিম ঘৰতে আপোনালোকক দেখুৱাই যাম। ফাৰ্ষ্টত মই গাৰ্নিয়াৰৰ ফেস ওয়াশটো লৈছো। এইটো ফেস ওয়াশ অইলি স্কিনৰ কাৰণে বিৰাটেই ভাল হয়। আপোনালোকৰ যদি অইলি স্কিন হয় আপোনালোকে ইউজ কৰিব পাৰিব। সো ফাৰ্ষ্টত মই মুখখন অলপ তিয়াই লৈছো পানীৰে, তাৰ পাছত মই ফেস ওয়াশটো ইউজ কৰিম। আসলতে আমি ক্লিন আপ কৰি থাকিব লাগে, কাৰণ ফেস ওয়াশে আমাৰ স্কিনৰ ওপৰৰ লেতেৰাখিনিহে চফা কৰে। যিবোৰ প'ৰ্ছৰ ভিতৰত জমা হৈ থকা লেতেৰা কেতিয়াও ফেস ওয়াশে চাফা নকৰে। সেইকাৰণে আমি উইকত দুবাৰকৈ ক্লিন আপ কৰিব লাগে, বা স্ক্ৰাবো ইউজ কৰিলেও হ'ব দুবাৰকৈ। নেক্সট মই গাইজ লৈছোঁ এটা বাউলত গৰম পানী লৈছোঁ, একেবাৰে উতলা পানী নহয়, অলপ কুহুমীয়া মিডিয়াম গৰম পানী। তাত মই এটা টাৱেল লৈ পানীত ভালদৰে তিয়াই ল'ম আৰু মোৰ ফেচত ভালদৰে ষ্টিমটো ল'ম। তাৰ যিটো গৰম ভাৱ, সেই গৰম ভাৱটো মই স্কিনত ল'ম, যাতে মোৰ স্কিনৰ প'ৰ্ছবোৰ অ'পেন হৈ যাওক। অ'পেন হৈ গ'লে যিবোৰ লেতেৰা, ইয়াৰ নেক্সট ষ্টেপটো যেতিয়া স্ক্ৰাব কৰিম, সেই লেতেৰাখিনি প'ৰ্ছৰ ভিতৰৰ পৰা চাফা হৈ যাব। তেতিয়া স্কিনৰ প'ৰ্ছৰ ভিতৰত যিবোৰ লেতেৰা সেইবোৰ ধুনীয়াকৈ চাফা হৈ যাব। ভালদৰে মোৰ ফেচ ষ্টিমিং কৰাৰ পাছত, ষ্টিমিং কৰা নাই আচলতে, মই ষ্টিমিং কৰিলেতো বেছিয়ে ভাল, কিন্তু ষ্টিমিং নকৰিলেও এনেকৈ যদি আপুনি কৰে তেতিয়াও হ'ব। আপোনাৰ প'ৰ্ছ অ'পেন হৈ যাব আৰু আপোনাৰ ভিতৰৰ পৰা যিটো স্ক্ৰাব কৰিলে ভিতৰৰ প'ৰ্ছৰ পৰা লেতেৰাখিনি চাফা হৈ যাব। চ' মই ভালদৰে গৰম ভাৱটো লৈছোঁ আৰু ওচৰতে মোৰ বা বহি আছিলে, মই বাৰ লগত কথা পাতি ভিডিঅ'টো কৰি আছিলোঁ। নেক্সট ষ্টেপ হৈছে স্ক্ৰাব। মই এবাৰিটৰ স্ক্ৰাবটো লৈছোঁ। এইটো স্ক্ৰাব মই বহুত আগৰ পৰা ইউজ কৰি আছোঁ। আপোনালোকে যদি এইটো ইউজ কৰিব বিচাৰে ইউজ কৰিব পাৰে, আৰু ইয়াৰ এটা 15 ৰুপিজৰ পেকেটতো পায়, সেইটো যদি আপোনালোকে ইউজ কৰিব বিচাৰে তেন্তে ইউজ কৰিব পাৰে। এইটো স্ক্ৰাব লৈ মই ভালদৰে ফেচত এপ্লাই কৰি লৈ ভালদৰে স্ক্ৰাব কৰিম। আপোনালোকে চাই থাকক, ভিডিঅ'টো চালে বুজি পাব। অলপ পানী মিক্স কৰি মই ভালদৰে স্ক্ৰাব কৰিম, যাতে যিখিনি ব্লেক হেডছ হোৱাইট হেডছ জমা হৈ থাকে সেইখিনি যাতে ভালদৰে ৰিমুভ হৈ যাওক। আৰু ওচৰতে বা আছিলে, বাৰ লগত কথা পাতি ভিডিঅ' বনাই আছিলোঁ। চ' ভালদৰে স্ক্ৰাব কৰিব লাগে। একচুৱেলি অইলি স্কিনত বেছি ব্লেক হেডছ আৰু হোৱাইট হেডছৰ প্ৰব্লেম থাকে। যদি আপোনালোকৰ অইলি স্কিন, তেতিয়া আপোনালোকে এইটো স্ক্ৰাব কৰিব পাৰে। আৰু নৰ্মেল স্কিন থাকিলেও, নৰ্মেলটো ড্ৰাই স্কিন থাকিলেও আপোনালোকে স্ক্ৰাব কৰিবই লাগে, কাৰণ ফেচ ৱাছে কেতিয়াও প'ৰ্ছৰ ভিতৰৰ লেতেৰাখিনি চাফা নকৰে। সদায় ফেচ ৱাছৰ ওপৰৰ যিখিনি লেতেৰা সেইখিনি চাফা কৰে, আৰু আমি প'ৰ্ছৰ ভিতৰত যিখিনি লেতেৰা জমা হৈ থাকে সেইখিনি লেতেৰা চাফা কৰিবলৈ হ'লে আমি স্ক্ৰাব ইউজ কৰিবই লাগে। নহ'লে আমি যদি স্ক্ৰাব ইউজ নকৰোঁ, আমাৰ প'ৰ্ছৰ ভিতৰত লেতেৰা জমা হৈ আমাৰ প'ৰ্ছৰ চাইজটো ডাঙৰ হৈ যাব, অ'পেন প'ৰ্ছৰ প্ৰব্লেম দিয়ে, একনে পিম্পল আৰু ব্লেক হেড হোৱাইট হেডছৰটো প্ৰব্লেম বহুতে দিয়ে। চ' সেইকাৰণে আমি স্ক্ৰাব সপ্তাহত দুবাৰকৈ হ'লেও স্ক্ৰাব ইউজ কৰিব লাগে। আৰু নাকৰ এইটো পাৰ্টত বহুত ব্লেক হেড জমা হৈ থাকে, সেইকাৰণে নাকৰ সেইটো পাৰ্টত ভালদৰে স্ক্ৰাব কৰিব লাগে। বলক তেন্তে ভিডিঅ'টো চাই থাকক, চালেই বুজি পাব। ভালদৰে ফেচত স্ক্ৰাব কৰিব লাগে, যাতে গোটেইখিনি লেতেৰা চফা হৈ যাওক ভালদৰে। আৰু ক্লিন আপ কৰাৰ পাছত আপোনাৰ ফেচটো একদম বহুত বেছি গ্ল' কৰে গাইজ। আমি ইমান লাইফত বিজি থাকোঁ, কিন্তু আপুনি নিজৰ কাৰণে টাইম উলিয়াব নোৱাৰোঁ। কিন্তু সপ্তাহত দুদিনকৈ যদি টাইম উলিয়াই আপুনি আজি মই দেখুওৱা ভিডিঅ'টোত যেনেদৰে কৰিছোঁ তেনেদৰে যদি কৰে, আপুনি এটা হেল্ডি স্কিন এচিভ কৰিব পাৰিব। চ' আপোনালোকে ট্ৰাই কৰি চাব, আৰু যদি ভাল ৰিজাল্ট পায় তেন্তে মোক কমেণ্টত জনাব যে কেনেকুৱা লাগিল বা কি ৰিজাল্ট পালে আপোনালোকে। চ' চাই থাকক মই কেনেদৰে কৰি আছোঁ, নেক্সট ষ্টেপত কি কৰিম। ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো চালেই আপোনালোকে বুজি পাব।
স্ক্ৰাব কৰাৰ পাছত মই মুখখন ধুৱাইলোঁ আৰু মোৰ মুখখন মানে ইমানে চফা লাগিছে, যিমান ব্লেক হেড হোৱাইট হেড জমা হৈছিল গোটেইখিনি চফা হৈ গ'ল। আপোনালোকে চাব। নেক্সট ষ্টেপ হৈছে গাইজ মাছাজ। মই গুড ভাইবছ প্লাছৰ মইশ্চাৰাইজাৰ লৈ তাত অলপমান পানী মিক্স কৰি মই ফেচ মাছাজ কৰিম। ক্লিন আপত মাছাজ কৰিবই লাগে, আমি ডেইলি বেচিছতো মাছাজ কৰিব লাগে। মাছাজ কৰিলে আমাৰ কি হয়, ব্লাড চাৰ্কলটো ইম্প্ৰুভ হয়, তাৰ ফলত আমাৰ স্কিন গ্ল' কৰে আৰু আপোনাৰ যদি ফেচত কিবা ডাৰ্ক স্পট আছে সেইবোৰো ৰিমুভ হয়। সেইকাৰণে আমি মাছাজটো কৰিব লাগে। চ' ভালদৰে মই ফেচ মাছাজ কৰি ল'ম। মই তাৰ পাছত ফেচ পেক ইউজ কৰি মই হিমালয়াৰ নিম ফেচ পেক ইউজ কৰিছোঁ। নিম ফেচ পেক এনেও ভাল, চবেই জানেই। চ' মই নিম ফেচ পেক লৈ গোটেই ফেচত এপ্লাই কৰি ল'ম। আপোনালোকে যদি নিম ফেচ পেক ইউজ নকৰে বেলেগ ফেচ পেক ইউজ কৰিলেও হ'ব। চ' মোৰ ওচৰত নিম ফেচ পেক আছে কাৰণে মই নিম ফেচ পেক ইউজ কৰিছোঁ। ভালদৰে ফেচত এপ্লাই কৰি ল'ম। ভালদৰে ফেচ পেক এপ্লাই কৰা হৈ গ'ল। চ' মই এতিয়া 20 মিনিটমান ৰৈ দিম যাতে ফেচ পেকটো পূৰা ড্ৰাই হৈ যাওক। চ' গাইজ মোৰ ফেচ পেক ড্ৰাই হৈ গ'ল, আপোনালোকে চাব পাৰিছে। মোৰ হাততো অহা নাই। চ' মই এতিয়া মুখখন ধুই ল'ম ভালদৰে।
মুখখন ধুই দিয়াৰ পাছত আপোনালোকে চাব পাৰিছে গাইজ মোৰ ফেচটো ইমানে বেছি গ্ল' কৰিছে ক্লিন হৈ গ'ল নেক্সট মই টনাৰ ইউজ কৰিছোঁ গুড ভাইবছৰ কোকম্বাৰ টনাৰ লৈছোঁ টনাৰ লৈ মই ভালদৰে ফেচত এপ্লাই কৰি ল'ম আৰু যাৰ অ'পেন প'ৰজৰ প্ৰব্লেম আছে টনাৰ ইউজ কৰিবই লাগে ভালদৰে মই টনাৰ এপ্লাই কৰি ড্ৰাই হোৱালৈকে অলপ টাইম ৰৈ দিম লাষ্টত মই চেম গুড ভাইবছ প্লাছৰ মইশ্চাৰাইজাৰ লৈ ভালদৰে মুখত এপ্লাই কৰি ল'ম আৰু মোৰ ক্লিন আপ হৈ গ'ল গাইজ ভালদৰে মইশ্চাৰাইজাৰ লৈ মই এপ্লাই কৰি ল'ম আৰু মোৰ এতিয়া ব্লেক হেড হোৱাইট হেডছ একোৱেই নাই পূৰা ক্লিন হৈ গ'ল আপোনালোকে চাব পাৰিছে স্কিনো বহুত বেছি গ্ল' কৰিছে হৈ গ'ল আপোনালোকে চাব পাৰিছে স্কিনো বহুত বেছি গ্ল' কৰিছে যদি আজিৰ ভিডিঅ'টো হেল্পফুল হৈছে দেন প্লিজ ভিডিঅ'টো লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব যাতে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল আকৌ লগ পাম নতুন এটা টপিকত চ' বাই গাইজ